পাইছো which country has recently successfully made trial for 5G with 3 GB per second speed? কোনখন দেশে শেহতীয়াভাৱে 5G টেষ্ট কৰিছে য'ত তেওঁলোকে 3 GB প্ৰতি ছেকেণ্ড স্পীড লাভ কৰিছে? আমাৰ অপশ্যন আছে ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, ইণ্ডোনেছিয়া, আৰু শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া। শেহতীয়াভাৱে ভাৰতী এয়াৰটেলে চীনৰ এটা প্ৰতিষ্ঠান হুৱাইৰ লগত যৌথভাৱে ভাৰতত 5G টেষ্ট কৰিছে আৰু টেষ্টত 3 GB প্ৰতি ছেকেণ্ড স্পীড লাভ কৰিছে আৰু অতি শীঘ্ৰে ভাৰতত 5G নেটৱৰ্ক কানেক্টিভিটি ছাৰ্ভিচ তেওঁলোকে আৰম্ভ কৰিব। 2 নম্বৰ প্ৰশ্ন দেখিবলৈ পাইছো আছাম ইজ গোয়িং টু অবজাৰ্ভ ৰাইনো ডে অন হুইচ ডে? অসমে গড় দিৱস বা ৰাইনো ডে উদযাপন কৰিবলৈ লোৱাৰ সিদ্ধান্ত লৈছে আৰু এই গড় দিৱস বা ৰাইনো ডে কিমান তাৰিখে উদযাপন কৰা হ'ব? আমাৰ অপশ্যন 4টা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছেপ্টেম্বৰ 22। এশিঙীয়া গড়ৰ সংৰক্ষণ আৰু মানুহৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে অসম চৰকাৰে এই সিদ্ধান্ত হাতত লৈছে। প্ৰতি বছৰে 22 ছেপ্টেম্বৰ তাৰিখে ৰাইনো ডে বা গড় দিৱস পালন কৰা হ'ব। কুৱেশ্যন নম্বৰ 3, হু হেজ অন অষ্ট্ৰিয়ান অপেন ইন বেডমিণ্টন ৰিচেণ্টলি? বেডমিণ্টনৰ এটা অতি গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট অষ্ট্ৰিয়ান অপেন কোনে এবছৰ জয় হ'বলৈ সক্ষম হৈছে? আমাৰ 4টা অপশ্যন আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, পাৰুপল্লী কাশ্যপ। পাৰুপল্লী কাশ্যপ ভাৰতৰ এগৰাকী অতি প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ। তেখেতে এই খিতাপটো জয় হ'বলৈ সক্ষম হৈছে আৰু তেখেতে ফাইনেলত মালয়েছিয়াৰ জুন ৱেই চিমক পৰাভূত কৰিছিল। Question number 4, who has become the first Indian to win individual medal at Gymnastics World Cup? Gymnastics World Cupত বিজেতা হোৱাৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন? শেহতীয়াভাৱে জিমনাষ্টিক ৱৰ্ল্ড কাপত কোনে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি জিকিবলৈ সক্ষম হৈছে? শুদ্ধ উত্তৰটো হৈছে অৰুণা বুদ্ধা ৰেড্ডি। জিমনাষ্টিক ৱৰ্ল্ড কাপ শেহতীয়াভাৱে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত হৈছিল, য'ত অৰুণা বুদ্ধা ৰেড্ডিয়ে ব্ৰঞ্জৰ পদক জিকিবলৈ সক্ষম হৈছে আৰু লগতে জাছা ক্লেছেপে সোণৰ পদক আৰু এমিলি হোৱাইটহেডে ৰূপৰ পদক জিকিবলৈ সক্ষম হৈছে। Question number 5, with which state Microsoft has tied up to accelerate cloud technology adoption? Option A, Tamil Nadu, option B, Kerala, option C, Maharashtra, option D, Assam. And the correct answer is Tamil Nadu. Tamil Nadu চৰকাৰে মাইক্ৰ'ছফ্টৰ লগত এখন চুক্তি কৰিছে য'ত ক্লাউড টেকনলজিৰ ইম্প্ৰুভমেণ্টৰ ওপৰত মাইক্ৰ'ছফ্টে কাম কৰিব আৰু এই চুক্তি অনুসৰি মাইক্ৰ'ছফ্টে 7খন চৰকাৰী বিদ্যালয় বাছি ল'ব আৰু সেই বিদ্যালয়সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ত প্ৰশিক্ষণ দিব। Question number 6, which union minister releases India 2018 book recently? India 2018 নামৰ কিতাপখন কোনগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে শেহতীয়াভাৱে উন্মোচন কৰিছে? আমাৰ অপশ্যন আছে স্মৃতি ইৰাণী, মনোহৰ পাৰিকাৰ, নীতিন গাডকাৰী আৰু নিৰ্মলা সীতাৰমণ। শুদ্ধ উত্তৰটো হৈছে স্মৃতি ইৰাণী। স্মৃতি ইৰাণীয়ে এই কিতাপখন উন্মোচন কৰিছে, যিখন হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ আৰু লগতে এই কিতাপখন প্ৰিণ্ট আৰু অনলাইন দুয়োটা ভাৰ্চনতে উপলব্ধ। Question number 7, which state has inaugurated first mega food park recently? ভাৰতৰ কোনখন ৰাজ্যই তেওঁলোকৰ প্ৰথমখন মেগা ফুড পাৰ্ক শেহতীয়াকৈ আৰম্ভ কৰিছে? অপশ্যন আছে কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, আছাম। আৰু শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। আপোনালোকক জনাব বিচাৰিছো যিটো মেগা ফুড পাৰ্কৰ প্ৰকল্প, এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনিৰ অন্তৰ্গত আৰু ভাৰতৰ প্ৰথমখন মেগা ফুড পাৰ্ক আৰম্ভ কৰা হৈছিল অন্ধ্ৰপ্ৰদেশত। মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী যিটো আছে, তেওঁলোকৰ অধীনত এই প্ৰকল্পটোৰ কাম চলি আছে। সম্পূৰ্ণ ভাৰতত মুঠ 42খন ফুড পাৰ্ক বনোৱাৰ কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিছে আৰু পৰ্যায়ক্ৰমে এই ফুড পাৰ্কসমূহৰ নিৰ্মাণৰ কাম আগবাঢ়ি আছে। Question number 8, how many percentage SBI hikes lending rate recently? Option A, 7.81%, 8.85%, 8.15%, 8.56% আৰু শুদ্ধ উত্তৰটো হৈছে 8.15%। শেহতীয়াভাৱে ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ লেণ্ডিং ৰেট পূৰ্বৰ 7.95%ৰ পৰা 8.15%লৈ বৃদ্ধি কৰিছে আৰু ইয়াৰ লগে লগে গৃহ আৰু গাড়ীৰ লোন পূৰ্বতকৈ অধিক কষ্টলিয়াৰ হ'ব। Question number 9, who is elected as the next Armenian president recently? অতি শেহতীয়াভাৱে আৰ্মেনিয়াৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছে? আমাৰ ইয়াতে 4টা অপশ্যন আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্মেন সাৰ্কিছিয়ান।
যোৱা 2 মাৰ্চত আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এয়া প্ৰথমবাৰৰ বাবে পপুলাৰ ভোটৰ ঠাইত নেশ্যনেল এছেম্বলিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিছে। আৰ্মেন সাৰ্কাজিয়ান আৰ্মেনিয়াৰ চতুৰ্থ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বে ইয়াৰ ৰাষ্ট্ৰপতি আছিল চাৰ্জ সাৰ্কেছিয়ান। আৰু লগতে জানিব বিচাৰিছো আৰ্মেন সাৰ্কেছিয়ানে 9 এপ্ৰিলত ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰিব। Question number 10. Which city is hosting 27th Sultan Azlan Shah Cup hockey tournament? Option A Malaysia, option B Sweden, option C Australia, option D New Delhi. And the correct answer is Malaysia. Malaysia 3 মাৰ্চৰ পৰা 11 মাৰ্চ 2018লৈ আজলান শাহ কাপ হকী টুৰ্ণামেণ্ট চলি আছে আৰু এই টুৰ্ণামেণ্টত 6খন দেশে ভাগ লৈছে। তাৰে ভিতৰত ভাৰত আছে, মালয়েছিয়া আছে, ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আছে, অষ্ট্ৰেলিয়া আছে, আৰ্জেণ্টিনা আছে আৰু আয়াৰলেণ্ড আছে। তো ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ ভিডিঅ'টো, য'ত আমি যোৱা সপ্তাহত ঘটি যোৱা কিছু বিশেষ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আলোচনা কৰিলোঁ আৰু লগতে কেইটামান MCQ আপোনালোকৰ বাবে আগবঢ়ালোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আগৰ দৰে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।